Hey guys, welcome to my new vlog. আজি মোৰ লগৰটোৱে ল'ব নতুন গাড়ী মুকু মাতিছে উৰুকা ইফালে বলক যাওঁ আজি কেনে হ'ব মজা পাৰ্টি দিম বুলি কৈছে আজি কি হয় ক'ব নোৱাৰো মই এতিয়া আহি পাইছো ভৰলু আপোনালোকে চাব পাৰে ভৰলু আহি পাইছো এতিয়া ভৰলুৰ পৰা যাম কামাখ্যা গেটলৈকে কামাখ্যা গেটত বুলি কৈছে গাড়ীৰ পাৰ্টি দিব চাওঁ কি হয় বলক চাই থাকক কামাখ্যা গেট মানে কামাখ্যা যে নতুন ৰাস্তাটো বনাইছে সেই নতুন ৰাস্তাটো দিব পাৰ্টি ইফালে আহি গ'ল মোক ল'ব বিখ্যাত ৰাইডাৰ तो भाई जल्दी बोल दे हेलमेट तो दी फटाफट गाड़ीखन इखनरे पार्टी দিব আজি हेलमेट सेंडल पिन दिलो पूरा तसत চাই থাকক बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो ইফালে পাই গলো আমি ভৰলু পৰা আৰু অলপমান যাই পেলে আমি যাই পাম কামাখ্যা গেট নতুন স্কুটি বুলে রাইডারে ফালি দিছি বা 53 চাও হে अब चाहे जिंदगी ऐसी जी अब चाहे जिंदगी है আৰু আমাৰ কাষে গৈ আছে মাফিয়া স্কৰপিও S11 আহি আমি এয়া পালো মালিগাঁও উৰণীয়া হেতুখন চাও কি লম্বা কি ধুনিয়া লাগিছে ইয়াৰ পৰা আৰু অলপমান পিছত দেখা হ'ব খুটাত কিবা কিবি ছবি আঁকা আছে সুন্দৰ ছবি পাই গলো এ সুন্দৰ ছবি কি মজা চাও হাতেৰে অকা ছবি এইবোৰ এখন বনাই থাকা কি দিন হে কি জাম হৈছিল বা এটো ৰাস্তাত বাপৰে বাপ এতিয়া জাম চাম নাই আৰু একো সবে ওপৰেদি উঠি গুছি যায় মজা আৰু सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब আৰু আমি অলপমান গৈ ফেলে যাই পাম কামাখ্যাৰ নতুন ৰাস্তা ইয়াৰ হেলমেটটো চাও হে পুৰা একদম নতুন সিল্কি আছে একদম পাই গলো বিখ্যাত কামাখ্যাৰ নতুন ৰাস্তা চাও কি ভিউ মজা ভিউটো চাও এবাৰ এনজয় কৰক ऐसी जिंदगी हम छिपाए हम नहाए हम नहाए ऐसी जी এতে খুসকাৰি আহিব লাগে খুসকাৰি আৰু ভিউটো বেছি মজা তলৰ পৰা যদি খুসকাৰি আহে ও মা কি ভিউ ইফালে দুটা ৰাস্তা আছে দিয়ক আপুনি মালিগাঁও হৈ ঘূৰি আহিব পাৰে আৰু কামাখ্যা যিটো ঘৰ মেইন মন্দিৰ আছে মন্দিৰৰ সিফালেদি ঘূৰি আহিব পাৰে আপোনালোকে মেইন ৰাস্তা মন্দিৰৰ সিফালেদি আহাটো আৰু ইফালেদি আমি ঘূৰি আহিছো কাৰণ সিফালেদি বন্ধ কৰি দিছে এতে হ'ব কেক কাটা এৰেঞ্জমেন্টটো চাওক এইখিনি জায়গা সিলেক্ট কৰি লৈছো ধুনিয়া একদম ভিউটো বঢ়িয়া আহি আছে আজি বাবুৰ বাৰ্থডে কেনে লাগছি एकदम मजा বাইক ল ফুটিতে হি চাওক হে কি কেক কাটছে বা ইফালে খালো আমি কেক ইফালে ফটো চটো উঠিব ৰখি আছো ফটো চটো উঠি পেলে যাম অলপ আগবাঢ়ি চাই থাকক ভিডিঅ'টো মানুহৰ দুখন গাড়ী ও ভাই দুখন গাড়ী কি কৰবা হেংকে চলাবা বা গাড়ীৰ মেলা লগে দিছি চাওক হে বা গাড়ী হৈ গৈছে পুৰা একদম এই গোটেইখন যদি বেছি দেও কেনে হ'ব কিমানমান পজ হ'ব কমেন্ট কৰকচোন আপোনালোকে গাড়ী সেল ঐ ইখান কিমান দাম ইখান কিমান সেল প্ৰাইস কিমান দাম তোমাৰ ইখান কিমান 20000 টাকা দিও 20 ইখান কিমান ইখান ফ্ৰী আৰু ইখান তো দাম আছে ন ভিউ চাও কামাখ্যা পাহাৰৰ কি মজা ভিউ ও মাই গড অলপ আৱাজ বাহিৰৰ আৱাজ আহিলে আপোনালোকে ইগনোৰ কৰিব দে বাঘ ওলাব ৰাতি হলি ৰাতি বাঘ ওলাব বাঘ কালি উৰুকা শেষ হৈ যোৱাৰ পিছত হ'ল আজি ৰাতিপুৱা ভেলাঘৰ পুৰা দিন আজি আমি পুৰিম সবে মিলি পেলে ভেলাঘৰ আছে ভেলাঘৰ এই ইফালে চাব পাৰে এতিয়া আমি ভেলাঘৰ পুৰিম ধুনিয়াকে আজি আমাৰ হল ভোগালী বিহু মৰমৰ একদম
চবে মিলি পেলাই আজি বিহু আমি উদযাপন কৰিম ধুনীয়াকৈ তো আপোনালোকলৈকে থাকিল হেপী বিহু তো বলক আমি এতিয়া যাম ভেলা পুজিটো চাবৰ কাৰণে কেনেকৈ বনাইছে গুৱাহাটীৰ মাজতো হয় ভেলাঘৰ এই চাওক বিখ্যাত আমাৰ ভেলাঘৰ এই ভেলাঘৰকেইটা বনাইছে আমাৰ ইফালে আছে এই ভাই কেনে হৈছে ভেলাঘৰটো কি কেনে বনাইছে এই তাৰ লাজ ৰাতিপুৱাৰ পৰা গা পা ধুই ল'লোঁ চুলি তুলি জিকি আছে এতিয়া আমি পুৰিম ভেলাঘৰ বঢ়িয়া কৰি চাই থাকক ভিডিঅ'টো মজাকৈ যি জ্বলাম এতিয়া মেজি জ্বলাই আমি খাম লাৰু পিঠা দৈ চিৰা তো বলক আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা ৰেডি হৈ গ'লোঁ ভেলাঘৰ পুৰাৰ কাৰণে ইফালে আমি ভেলাঘৰ পুৰাৰ যা যোগাৰ কৰি আছোঁ চাওক কি সুন্দৰভাৱে ভেলাঘৰ পুৰিম এতিয়া ধুনীয়া কৰি ভেলাঘৰ পুৰাৰ আগত যিখিনি যা যোগাৰ থাকে সেইখিনি কৰি লৈছোঁ আমি জ্বলাম এতিয়া ভেলাঘৰ এইফালে জ্বলি গ'ল আমাৰ ভেলাঘৰ কি জুই উঠিছে বাপৰে বাপ পুৰা তাপত ৰ'ব পৰা নাই আমি পুৰা দূৰত গুচি গৈছোঁ একদম আজিৰ পৰা যেন অগ্নি দেৱতাই সকলোৰে ভাল কৰি দিয়ে 2024 বৰ্ষটো একদম ভাল কৰি দিয়ে সকলোৰে যেন তাৰে কামনা কৰোঁ আজিৰ পৰা ঠাণ্ডা শেষ হয় বুলি কয় আৰু আজিৰ পৰা বহুতে কৈছে ঠাণ্ডা শেষ হৈ যায় আজিৰ পৰা গৰম লাগে আৰু এই ভেলাঘৰৰ যেতিয়াৰ পৰা তাপ গাত লাগে তাৰপিছতে গৰম লগা ষ্টাৰ্ট হৈ যায় বুলি কয় আৰু নাজানো এতিয়া কি হয় বা তাপ কিন্তু কি লাগে ওচৰত একেবাৰে যাবই নোৱাৰি যি তাপ লাগে ভেলাঘৰৰ কালচাৰটো ভাল লাগে গাঁৱত কি মজা কাঠিয়েদি বনায় একদম ওখ বনায় সেইবোৰ চাইহে বঢ়িয়া লাগে আমি আৰু বনাইছোঁ সৰুকৈ এটা নিয়মৰ কাৰণে এটা সৰুকৈ বনাইছোঁ আৰু গুৱাহাটীততো আজিকালি ভেলাঘৰ দাঙিনীয়া ছিষ্টেমতো বিক্ৰী হয় সেইটো আপোনালোকক কমেণ্ট কৰি কওকচোন এইটো ভাল হৈছে না বেয়া হৈছে দাঙিনীয়া ছিষ্টেমৰ ভেলাঘৰ আমাৰ কালচাৰটো হ'ল আমাৰ অসমীয়া ল'ৰা ছোৱালী নিজে বনাই পেলাই এইবোৰ জ্বলাব লাগে বা কিবা কৰিব লাগে এইফালে দি দিলোঁ তিল চাউল দি অগ্নি দেৱতাক আমি সেৱা কৰিলোঁ তিল চাউল দিব লাগে তিনিবাৰকৈ দিব লাগে দিলে সকলো দোষবোৰ কাটা যায় আৰু ইফালে চাব পাৰি পিঠাৰ আয়োজন চলি আছে পুৰা বহুত পিঠা একদম একেবাৰে এই হ'ল আপোনাৰ খলা চাপৰি পিঠা লাড্ডুৰ পৰা আদি কৰি গোটেইখিনি আছে প্ৰসাদ চসাদ গোটেইখিনি আছে একদম ধুনীয়াকৈ সজাই থৈ দিছে নাৰিকলৰ লাড্ডুৰ পৰা আদি কৰি ইফালে থাপনাখন চাব পাৰে এইফালে বহি গ'লোঁ চবচে ফেভৰেট দৈ চিৰা খাবৰ কাৰণে বিহু মানে দৈ চিৰা মেইন দৈ চিৰা যদি নহয় দৈ চিৰা নহ'লে বিহুৱে আদৰোৱা বিহুৱে নহয় দৈ চিৰাটো কেনে টেষ্টি লাগে কি বঢ়িয়া লাগে ক্ৰীমৰ লগত খাই দৈ আপোনালোকে কমেণ্ট কৰি কওক কেনে লাগে খাই আপোনালোকৰ